অসমীয়াত টাইপ কৰিবৰ কাৰণে বা লিখিবৰ কাৰণে ইয়াতকৈ মজাৰ এপ বা ভাল এপ বা সহজ এপ আৰু নাপায় চাগে। হয়, মই গুগল ইণ্ডিক কিবৰ্ডৰ কথা কৈছোঁ। গুগল ইণ্ডিক কিবৰ্ড মই বহুত দিনৰ পৰা ইউজ কৰি আছোঁ আৰু আপোনালোককো ৰিকমেণ্ড কৰিম। যদি আপোনালোকে ইউজ কৰি আছে তেনেহ'লে ভাল কথা, যদি ইউজ কৰা নাই তেনেহ'লে ইউজ কৰিব পাৰে। এটা মজাৰ এপ হয় আৰু বহুত সহজ হয়। মোৰ এইটো এপ এইকাৰণে ভাল লাগে যে ইংলিছত আপুনি টাইপ কৰিলে অসমীয়াত লিখাখিনি উঠি যাব, অৰ্থখিনি অসমীয়াত উঠি যাব, আৰু অসমীয়াত টাইপ কৰিলে ইংলিছত উঠি যাব। আপুনি যেনেকৈ কৰি দিব, ছেটিং যেনেকৈ মিলাই দিব তেনেকৈ হ'ব। আৰু কেৱল অসমীয়া আৰু ইংলিছ নহয়, ইয়াতে আপুনি আৰু বহুতো এনেকুৱা লেংগুৱেজ পাই যাব। আপোনালোকে নিজৰ ইচ্ছামতে এইটো ছেটিং কৰিব পাৰে, নিজৰ ইচ্ছামতে চলাব পাৰে। তো আপোনালোক আমি চাই লওঁ, জানিলোঁ, শুনিলোঁ, বুজিলোঁ এই এপটোৰ বিষয়ে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ নাম হৈছে আমান। তো বলক আজি ভিডিঅ'টো মোৰ মোবাইল স্ক্ৰীনৰ পৰা আৰম্ভ কৰোঁ। ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰি লওক, নহ'লে এনেকৈ প্লে ষ্ট'ৰ বিচাৰি লওক মোবাইলত, আৰু বিচাৰি এনেকৈ প্লে ষ্ট'ৰ পাই পেলাই এনেকৈ ক্লিক কৰি দিয়ক আৰু প্লে ষ্ট'ৰত সোমাই যাওক। তাৰপিছত চাৰ্চ কৰি দিয়ক ইণ্ডিক কিবৰ্ড, INDIC, ইণ্ডিক, KEYBOARD, ইণ্ডিক কিবৰ্ড। এনেকৈ চাৰ্চ কৰি দিয়ক আৰু তাৰপিছত যিটো দেখি আছে গুগল ইণ্ডিক কিবৰ্ড, এইটোৱে আমাৰ সেইটো এপ হয় যোনটো এপৰ আমাৰ দৰকাৰ হয়, এতিয়া প্ৰয়োজন হয়। আৰু আপোনালোকে দেখি আছে ইয়াত 100 মিলিয়ন প্লাছ ডাউনলোড হৈ আছে, আৰু ইয়াৰ MB দেখি আছে 21 MB, আৰু ৰেটিং হৈ আছে 4.3 ৰেটিং, যিটো বহুত এটা ভাল ৰেটিং হয়। আৰু এনেকৈ ইনষ্টলত ক্লিক কৰি দিয়ক আৰু তাৰপিছত এতিয়া হৈ যাব আমাৰ ডাউনলোড, হৈ আছে ডাউনলোড। আৰু এতিয়া হৈ গৈছে কমপ্লিট, আৰু এতিয়া ইনষ্টলিং হৈ আছে। অলপ টাইম ৰখি দিব লাগিব, আপোনালোকেও এনেকৈ অলপ টাইম ৰখি দিব, বেছি টাইম ৰখিব নালাগে। জাষ্ট ইনষ্টল হোৱাৰ টাইমখিনি ৰখি দিব। আৰু এনেকৈ আমাৰ হৈ গৈছে ইনষ্টল। এতিয়া আৰু আমি কৰিব লাগিব অপেন। কৰি দিলোঁ অপেন কৰি দিলোঁ, আৰু ইয়াৰ পিছত চিলেক্ট ইনপুট মেথড বুলি এটা লিখা অপশ্যন দেখি আছে, ইয়াতে ক্লিক কৰি দিয়ক। আৰু তাতে আপোনাৰ দেখিব জিবৰ্ড চিলেক্ট কৰা আছে, তাৰমানে আপুনি যিখন কিবৰ্ড, আপোনাৰ যিখন মোবাইলৰ যিখন কিবৰ্ড হয় সেইখন হৈছে জিবৰ্ড। আৰু আপুনি সেইটো চিলেক্ট নকৰি আছামিজ ইংলিছ য'ত লিখা দেখি আছে তাতে ক্লিক কৰি দিয়ক। আৰু এইটো মই আগতে ইনষ্টল কৰা আছিলে সেইকাৰণে আহিছে চাগে, নহ'লে আপোনালোকৰ এনেকৈ আহিব। মই ফাৰ্ষ্টৰ পৰা আকৌ অপেন কৰি দেখাই দিছোঁ। ইনষ্টল হৈ ইয়াতে গৈছে এপটো। ইয়াতে গুগল ইণ্ডিক কিবৰ্ডত মই ক্লিক কৰি দিছোঁ। ইয়াতে চবৰ ওপৰত লিখা দেখি আছে চিলেক্ট ইনপুট লেংগুৱেজ, ইয়াতে ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে যোনটো লেংগুৱেজ তাত ডিছপ্লেত ৰাখিব বিচাৰে, মানে এপটোত ৰাখিব বিচাৰে, যাতে মানে সোনকালে আহি যায়, তাতে টিক কৰি দিব। মই ইয়াত ইংলিছ এণ্ড ইণ্ডিক কি লেংগুৱেজেছ ৰাখিছোঁ, আছামিজ ইংলিছ ৰাখিছোঁ, বেংগালী ইংলিছ ৰাখিছোঁ, আৰু হিন্দী ইংলিছ ৰাখিছোঁ। আৰু আপোনালোকে যদি এইবিলাক যদি লাগে তেনেহ'লে ক্লিক কৰি দিব। মোৰ এইখিনি লাগে, মই এইখিনিয়ে ৰাখি দিছোঁ তাত। আৰু ই কাম কৰে কেনেকৈ মই এতিয়া দেখাই আছোঁ। একদম সহজ। মই ইউটিউবত সোমাই গৈছোঁ, মই ইয়াতে মই চাৰ্চ কৰি আছোঁ, আৰু আপোনালোকৰ এনেকৈ থাকিব, এনেকৈ জিবৰ্ডত লগা থাকিব। আৰু আপোনালোকে চবৰ তলত য'ত ইংলিছ বুলি লিখা দেখি আছে স্পেচৰ জেগাত, তাতে ক্লিক কৰি হোল্ড কৰি অকণমান সময় ৰাখি দিব, আৰু ইয়াৰ পিছত আহি যাব আপোনাৰ গোটেই ভাষাখিনি। গতিকে আমাৰ লাগে অসমীয়া আৰু ইংৰাজী, চবৰ তলত যে লিখা দেখি আছে অসমীয়া আৰু ইংৰাজী, তাতে ক্লিক কৰি দিব। মই ইয়াতে ক্লিক কৰি দিছোঁ, আৰু ক্লিক কৰাৰ পিছত আহি গ'ল আমাৰ। এতিয়া মই কি লিখোঁ, মই গৈ আছোঁ, MOI, মই লিখিছোঁ। ইয়াতে আহি গৈছে মই গৈ, GOI, গৈ, মই গৈ, ASU, আছোঁ, আহি গৈছে। অসমীয়াত আছোঁ, মই গৈ আছোঁ, আহি গৈছে। তো দেখিলে। আৰু যদি আপোনালোকে বিচাৰে যে ইংলিছত লিখিব, তেনেহ'লে এই ৰাইট ছাইডত লিখিব ABC লিখা আছে, তাতে ক্লিক কৰি দিব। মই ইয়াতে ক্লিক কৰি দিছোঁ। আৰু বাওঁ ছাইডত লিখা আছে তাৰমানে এইটো আছামিছৰ হয়। আৰু যদি আছামিছ লাগে তেনেহ'লে ইয়াতে ক্লিক কৰি দিব, আৰু যদি লাগে আপোনাৰ ইংলিছ তেনেহ'লে ABCত ক্লিক কৰি দিব। আৰু যদি আপুনি বিচাৰে যে এইটো এটা অপশ্যন, এইটো আকৌ ক্লিক কৰাৰ পিছত এনেকুৱা আহিব। এবাৰতো ক্লিক কৰিলোঁ, তাৰপিছত আকৌ যেতিয়া ক্লিক কৰিম এনেকুৱা আহিব। তাৰমানে আপুনি ডাইৰেক্ট আছামিছত লিখিব বিচাৰে নে ইংলিছত টাইপ কৰিব বিচাৰে, আৰু আছামিছত মানে লিখাখিনি উঠিব এনেকুৱা বিচাৰে, আপুনি কোনটো বিচাৰে।
মই এনেকুৱা লাগে ইংলিছত লিখিম আৰু অসমীয়াত দিব মোৰ এনেকুৱা লাগে গতিকে মই এনেকুৱা ৰাখিছোঁ যদি আপুনি ডাইৰেক্ট আছামিছত টাইপ কৰিব বিচাৰে তেনেহ'লে এনেকুৱা ৰাখিব পাৰে মই এনেকুৱা দেখাই দিছোঁ এনেকুৱা ডাইৰেক্ট এনেকুৱা আছামিজ কিবৰ্ড আহি গৈছে আপোনালোকে এনেকৈ ডাইৰেক্ট টাইপ কৰিব পাৰে চাব পাৰে মোৰ তেনেকৈ ভাল লাগে গতিকে মই তেনেকৈ ৰাখি দিছোঁ লিখো মই তেনেকৈ ৰাখি দিছোঁ তো গম পালে কিমান ইজি হয় দেখা পালে একোৱে নাই জাষ্ট আপুনি যদি আকৌ হেৰি সেটৰ ল্যাঙ্গুৱেজটো আনিব বিচাৰে তেনেহ'লে ইয়াতে স্পেচিয়েল জায়গাত হোল্ড কৰি অকমান ট্যাপ কৰি হোল্ড কৰি ৰাখি দিব অকমান টাইম তাৰ পিছত আহি যাব আপোনাৰ আকৌ সেই বাহিৰলৈ যিবোৰ ৰাখিব বিচাৰে আপোনাৰ ইচ্ছা কি ৰাখিব বিচাৰে তো গম পালে আশা কৰো গম পালে বুজি পালে চাই পালে দেখা পালে শুনা পালে তো আজিলৈ ইমানে বন্ধুসকল যদি আমাৰ ভিডিওটো ভাল লাগে তেনে লাইক কৰি দিয়ক কমেন্ট কৰি দিয়ক শেয়াৰ কৰি দিয়ক আৰু এনেকুৱা ভিডিও আগলৈ পাই থাকিলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ আৰু সৰ্বশেষত জয় হিন্দ जय অসম हम जिएंगे और मरेंगे ऐ वतन तेरे